নমস্কাৰ, অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মিক্স দাইল বনাবৰ কাৰণে মই 5 বিধ দাইল লৈছোঁ। এয়া মচুৰ দাইল ভালদৰে ধুই লৈছোঁ। এয়া মুগৰ দাইল, এইখিনিও মই ভালদৰে ধুই লৈছোঁ। এয়া অহৰৰ দাইল, দাইলখিনি মই আগতেই ভিজাই থৈ দিছিলোঁ। এয়া মাহৰ দাইল, এইখিনিও মই ভিজাই থৈ দিছিলোঁ। আৰু এয়া বুটৰ দাইল, এইখিনিও মই ভিজাই থৈ দিছিলোঁ। এতিয়া কুকাৰত দালিখিনি দি দিছোঁ আৰু এয়া 20টামান হ'ব নৰসিংহৰ পাত দি দিছোঁ। কেঁচা জলকীয়া এটা, ইলাচি এটা আৰু ডালচিনি আৰু লং 3টা দি দিছোঁ। নিমখ আৰু হালধিও দি দিছোঁ। আৰু এয়া গৰম পানী দি দিছোঁ মই। গৰম পানী দিলে সোনকালে দালিখিনি সিজি যাব। আৰু এইখিনি মই 2টা চিটি অহালৈকে সিজাই লওঁ। মই কেৰাহী এটা গৰম হ'ব দিছোঁ, তাত তেল দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাত মই অলপমান পাঁচফোৰণ দি দিছোঁ। শুকান জলকীয়া এটা দিছোঁ আৰু তেজপাত এখিলা মাজেৰে দুটুকুৰা কৰি দি দিছোঁ। আৰু এটা মিহিকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। এচামুচমান নহৰু বটা দি দিছোঁ। আৰু এইখিনি মই এনেদৰে ভাজি ল'ম। আৰু মছলাত লৈছোঁ মই জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰা গুড়ি। আৰু অলপমান আদা বটা দি দিছোঁ। আৰু এইখিনি মই ভাজি ল'ম। মছলাখিনি ভালদৰে ভজা হোৱাত মই সিজাই লোৱা দালিখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি ভালদৰে উতলিব দিম। এয়া দালিখন হৈ গৈছে। এতিয়া মই এইখিনি নমাই থ'ম। এয়া ৰেডি হৈ গ'ল মিক্স দাল। ইয়াতে এচামুচ ঘি দিলে আৰু দালিখনৰ সোৱাদটো বেছি ধুনীয়া হয়। মই পিছে দিয়া নাই, আপোনালোকে দি চাবচোন। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।